মই জানমণি আজি অসমীয়া জীয়াৰী আৰু অসমীয়া বোৱাৰী চেনেলটোৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা নতুন ডিজাইন আৰু নতুন ৰেচিপি নহয় ডিজাইন আৰু তাৰ আগতে মই সাজি কাচি ওলাইছোঁ। আজি আমাৰ ঘৰলৈ আলহী আহিব। আলহী 10টামান বজাত আহি পাবহি। আলহী বৰ বিশেষ নহয়, কিন্তু অসমৰ মানুহ আহিলে ভালেই লাগে দিয়াচোন। কেতিয়াবা নিজৰ ভাষাটো কথা পাতিবলৈ মন যায়। অলপ ৰুমৰ ভিতৰতেইতো পতা হয়, বাহিৰত তেনেকৈ ইউজ নহয়। সেইটো কাৰণে তাই ফোন কৰি দিলে, ছোৱালীজনী পতে আহি আছে আৰু মই ভাবিলোঁ সিহঁতলৈ সোনকালে ৰেডি হৈ সিহঁতলৈ কিবা কিবি অলপ বনাওঁ। বনোৱাৰ আগতে ভিডিঅ'টো কৰোঁ আপোনালোকৰ ওচৰলৈ। তাইকো আহিলে মই দেখুৱাম আপোনালোকক আৰু সিহঁতলৈ কিবা কিবি খোৱা বস্তু কি বনাম আৰু কিবা এটা আৰু আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ' নেদেখুৱাওঁ, ফটোটো দেখুৱাম। ভিডিঅ' মই 5-6 দিনমানৰ পিছত কৰিম। এতিয়া বৰ্তমান সিহঁতলৈকে তাই অহা আগতে অলপমান বস্তু ৰেডি কৰি দিওঁ, ছাৰপ্ৰাইজ হয়নে? অঁ, এয়া মোৰ আলহী আহি গ'ল আমাৰ ঘৰত। এয়া নগাঁও, নামটো মুন্মি শইকীয়া নাথ আৰু বস্তু বনাই আছোঁ, হ'ব আৰু এতিয়া হোৱা নাই বৰ্তমান। মই বোলো তাৰ আগতে এয়া আমাৰ ছোৱালী আহা ফটোখন দেখুৱাই দিওঁ। এইফালে আহা। এয়া দেখিছেনে? আমাৰ এই ছোৱালীজনী অলপ মনটো বেয়া, কাৰণ বস্তু খাবলৈ পোৱা নাই হয়নে? ভোক লাগিছে আৰু এয়া দেখিছেনে মেচিং মাক জীয়েক মেচিং। আৰু তোমাৰ নামটো কৈ দিয়া। পিন্ধি আহিছো দুয়োজনীয়ে। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম গৌৰাংগী হয়। মই অসমত থাকো। অসমত নাথাকো, মই অসমৰ ছোৱালী, অসমৰ ছোৱালী, কিন্তু মই পঞ্জাৱত থাকো। মই পঞ্জাৱত থাকো। নমস্কাৰ, আমি আজি আহিলো জানমণিৰ ঘৰত ফুৰিবলৈ। পিছে লকডাউন চলি আছে, আহাটো বন্ধ, তথাপিতো কি কৰিম আৰু ছোৱালী স্কুল বন্ধ, বহুত বৰ হৈ যায়, কান্দি থাকে। বোলো যাওঁ আৰু এপাক ফুৰি আহোঁ। তাতে অলপ সৰু সুৰা কাম এটাও আছিলে তাইৰ লগত, বোলো দুইটা হ'ব বুলি এপাক ওলাই আহিলো আৰু তাই তালৈ। আপোনালোকৰ এই ফ্ৰক কেইটা ভাল লাগিছেনে বাৰু? নিজে চিলাইছে, ভালকে দিয়া, দেখুৱাই নিজে দিয়া। চিলাইছে। আমাৰ ইয়াত BBTC বুলি কয়, BBTC চিলাই কোৰ্চ কৰি আছিলে, কিন্তু লকডাউনৰ কাৰণে বন্ধ হৈ গ'ল। কিন্তু অনলাইন ক্লাছতো শিকি মানি আপোনালোকে দেখিছেনে কেনেকুৱা মজা। নিজে চিলাইছে কিন্তু দেই। ট্ৰাই কৰিছো আৰু অলপ চাওঁ আৰু আগলৈ কিমান কি কৰিব পাৰো। পিছে ক্লাছটো যে বন্ধ হৈ গ'ল আধাতে, সেইকাৰণেহে মনটো বেয়া লাগিছে আৰু। হ'ব বাৰু, আকৌ লকডাউনৰ পিছত খুলিব নহয়। তাকে তাৰপিছত আমি নতুন ড্ৰেছ আৰু ভৱিষ্যতলৈ নিজেও এনেকে চিলাই কাটিঙৰ এটা ইউটিউব চেনেল এটা খুলিব বুলিও আশা ৰাখিছো। তাকে ট্ৰাই কৰিম বাৰু ময়ো কি কৰিব পাৰো। নিজে আগধৰিতে অলপ এক্সপাৰ্ট হৈ লওঁ, তাৰ পাছত আপোনালোকৰ কাৰণে যদি পাৰো দিবলৈ চেষ্টা কৰিম। আকৌ আমি 4-5 দিনৰ পিছতো আকৌ লগ হ'ম। তাকে আহি আছে মোৰ ছোৱালীৰ বাৰ্থডে। পিছে পাতিব নোৱাৰিম আৰু সৰু সুৰাকে নিয়মটো কৰিম আৰু। মই যাম আৰু তাই আলহী, স্পেচিয়েল গেষ্ট। এই আৰু বিদেশত আপোন মানুহ ইমানেই আৰু। বাৰু এতিয়া আমি বস্তু বনাই আছো, আপোনালোকক দেখুৱাই আছো দেই, অকণমান সময় ৰৈ থাকক। গ'ল এতিয়া আলহী নহয় আৰু ঘৰৰ মানুহ গোটেই অহা যোৱা কৰে মাজতে, কিন্তু লকডাউন বুলি অকণ অসুবিধা হোৱা দেখি অহা যোৱা অলপ কমি গ'ল। কিন্তু অলপ চলপ বেয়াও লাগিছে আৰু। বাকী খোৱা বোৱা কৰিলোঁ, সমোচা বনালোঁ। বৰ বেছি ভাল নহ'ল আজি সমোচা, কাৰণ আটাৰে বনালোঁ মই আৰু অলপ ৰঙা হ'ল ওপৰত। তাৰপিছতে অলপ সময়ো নাটনি হ'ল, যিটো কাৰণে বস্তুটো অলপ জুইটো বেছি দিবলগীয়া হ'ল। জুইটো অলপ বেছিকৈ দিয়া দেখি অলপ ৰঙা হ'ল। বাকী আটাৰো আছিলে, সেইটো কাৰণেও ৰঙা হৈছে চাগে। মই আটাৰে কেতিয়াও বনোৱা নাছিলোঁ, আজিয়ে প্ৰথম বনাইছিলোঁ। ভাবিছিলোঁ কিজানি ভাল হয়ে বা। বাকী বনাম বাৰু, বাৰ্থডে আহি আছে ছোৱালী, আৰু ভিডিঅ'টো পাৰিলে বনাম, চেষ্টা কৰি চাম ভিডিঅ' কৰিবলৈও। দেখুৱাম বাৰু আপোনালোকক বাৰ্থডে মই। আৰু আজিতো এটা মই কৈছিলোঁ আপোনালোকক এটা নতুন ডিজাইন লৈ আহিম বুলি। মোৰ ডিজাইনটো
অলপ কমপ্লিট হৈছে, অলপ বাকী আছে। বলক এতিয়া দেখুৱাই দিওঁ আপোনালোকক মই কি বনাইছোঁ আপোনালোকক। এতিয়া মই যিটো কুচন কভাৰ বনাবলৈ গৈছোঁ, সেই কুচন কভাৰটো বনোৱাৰ আগতে, ডিজাইনটো দেখুৱাৰ আগতে আপোনালোকক এইটো তাৰ মেথডটো মই দেখুৱাই দিওঁ এই পেপাৰখনত আঁকি। চাওক, ডাঙৰ পেপাৰ হ'লেতো বহুত ভাল হয়, কিন্তু মোৰ তাত সৰু পেপাৰ আছিলে, সেইটো কাৰণে সৰু পেপাৰে ল'লোঁ আপোনাক দেখুৱাবলৈ। এয়া দেখিছেনে, এই চাইডে এইকণত 2 ইঞ্চ ল'ব, এই চাইডে 2 ইঞ্চ ল'ব, এইফালেও 2 ইঞ্চ ল'ব, এইফালেও 2 ইঞ্চ ল'ব আৰু এইফালেও 2 ইঞ্চকৈ ল'ব। মানে এইকণ যিটো আমি কভাৰটো চিলাব লাগিব বেলেগ কাপোৰৰ লগত মেচ কৰিবলৈ। তাৰপিছত মই ইয়াত 1 ইঞ্চৰ এই সৰু সৰু বক্সকেইটা দেখিছেনে, এই সৰু সৰু বক্সকেইটা আছে 1 2 3, তিনিটা আছে সৰু সৰু 1 ইঞ্চৰ মই 3 লাইন সিঁচিছোঁ ইয়াত 1 ইঞ্চ 1 ইঞ্চ। তাৰপিছত এইকণত ৰাখিছোঁ 2 ইঞ্চ মাজত, আকৌ মই 1 ইঞ্চ 1 ইঞ্চ 1 ইঞ্চ ৰাখিছোঁ। ঠিক তেনেকৈ এইকণত আকৌ 2 ইঞ্চ হ'ব, আকৌ 1 ইঞ্চ 1 ইঞ্চ এনেকৈ হৈ যাব। এতিয়া আপোনালোকে চাগে ভাবিছে এই কৰ চিনকেইডাল কি? এই কৰ চিনকেইটা হৈছে, ইয়াত মই মানে কাপোৰত আমি যেতিয়া কওঁ এই ঠিক তেনেকৈ এনেকৈ মেথড আমি কাপোৰত বনাব লাগিব। যিটো আমি কুচন কভাৰ বনাম তাতো এনেকৈ কৰ চিন য'ত আছে, ইয়াত মেথডটোত য'ত আছে, ঠিক তেনেকৈ কাপোৰতো এনেকৈ মেথড দি ল'ব লাগিব। ইয়াৰ পৰা আমাৰ সুবিধা হ'ব যে এই চুইটো আমি ইয়াত মানে য'ত কোনটোত চুই আমি ব্যৱহাৰ কৰিম, মানে বেজি কোনটোত ব্যৱহাৰ কৰিম, কোনটোত নকৰোঁ, মানে য'ত মই কৰ চিন কৰি থৈ দিছোঁ তাত মই চুই ব্যৱহাৰ কৰিম। আৰু এইটো দেখিছেনে, কৰ চিন মই ব্যৱহাৰ কৰা নাই, ইয়াত মই চুই ব্যৱহাৰ নকৰোঁ। আকৌ মই ইয়াত চুই ব্যৱহাৰ কৰিম। আকৌ এই লাইনটো খালী, এই লাইনটোত মই একেবাৰে নকৰোঁ, এই লাইনটোত কৰিম, এই লাইনটোত কৰিম। ঠিক তেনেকৈ এইটো কমপ্লিট হোৱাৰ পিছত আকৌ মই এইটোলৈ আহিম, এইটোত কৰিম, এইটোত কৰিম, এইটোত কৰিম, এনেকৈ কৰি মই গোটেইকেইটা কৰি হোৱাৰ পিছত আকৌ এইটোলৈ কৰিম, এইটোলৈ কৰিম, এইটোলৈ কৰিম, তেনেকৈ মই গোটেইকেইটাতে কৰিম। এতিয়া আহক মই আপোনালোকক কাপোৰত দেখুৱাইছোঁ ডিজাইনটো। চাওক, মই যেনেকৈ কাগজৰ মেথডটো দেখুৱাই দিছিলোঁ, ঠিক তেনেকৈ ইয়াতো মই আপোনালোকৰ মই কাপোৰৰ বেক চাইডে মই কৰিছোঁ। এইটো মেথডটো মই বেক চাইডে বনাইছোঁ, যিটো পিছফালৰ এৰিয়া হয় সেইটো ফালে কৰিছোঁ, আৰু এইফালে মই নাই কৰা। এতিয়া মই আপোনালোকৰ তাত দেখুৱাৰ আগতে দেখুৱাওক। চাওক, ইয়াত 2 ইঞ্চ লৈছোঁ আৰু এইটোত 1 ইঞ্চ লৈছোঁ, এই ঘৰটোত মই 1 ইঞ্চ লৈছোঁ। আকৌ এইটো আৰু এইটোৰ মাজত চাওক 2 ইঞ্চ, মই 2 ইঞ্চতকৈ অলপ কম লৈছোঁ, আৰু 1.5 ইঞ্চো নহয়, 1.5 ইঞ্চতকৈ অলপ মই বেছি লৈছোঁ। আকৌ ইফালে চাওক, এইফালে এই কাপোৰৰ লম্বাই, কাপোৰৰ দীঘল হৈছে 27 ইঞ্চ আৰু পুতলো হৈছে 27 ইঞ্চ, সমান লৈছোঁ মই। আৰু এতিয়া মই কেনেকৈ চিলাব লাগে, কৰ চিনটোত কেনেকৈ চিলাব লাগে, বলক মই দেখুৱাই দিছোঁ আপোনালোকক। এনেকুৱা সৰু বেজি এটা লৈ ল'ব আৰু প্ৰথমে এইটো কাঠি দি ল'ব, প্ৰথমে এনেকৈ কাঠি দি ল'ব। তাৰপিছত এতিয়া চাইজ দেখিছেনে, য'ত কৰ চিন আছে, কৰ চিনত এইটো মই এনেকৈ দিয়া আৰু এনেকৈ দি আছে। এতিয়া এইটো এনেকৈ এইফাললৈ, বেজিটো এইফাললৈ, কাৰণ এই চিনডাল এনেকৈ আছে, সেইটো কাৰণে মই বেজিটো এনেকৈ সোমাব লাগিব, এতিয়া আকৌ এই চিনডাল এনেকৈ আছে, চাওক এই চিনডাল এনেকৈ আছে। এতিয়া এই কোণটোত এইটো এই চিনডাল যিটো মূৰেদি আছে, যিটো চাইডে আছে, সেই চাইডে সোমাব লাগিব, এনেকৈ সোমালোঁ। আৰু এতিয়া এই চিনটো এনেকৈ আছে, এতিয়া মই এইটো এনেকৈ ভৰালোঁ। আকৌ এতিয়া চাওক, আপোনালোকে চাগে নিশ্চয় ধৰিব পাৰিছে, এইটো এনেকৈ এনেকৈ কৰিলোঁ। আকৌ প্ৰথম আমি যিকণত ষ্টাৰ্টিং কৰিছিলোঁ, সেইকণত প্ৰথম ষ্টাৰ্টিংকণলৈকে আকৌ গ'লোঁ, গৈ এতিয়া আমি চাওক এনেকৈ ইয়াক টানি দিম,
নিজে নিজে ডিজাইনটো হৈ আহিছেনে এনেকৈ আমি ইয়াক টানি দিম এনেকৈ টানি দিলোঁ তাৰপিছত আমি এইটো এনেকৈ ধৰি ল'ম ধৰি লৈ এইটো এনেকৈ চিলাই দিলোঁ এই গাঁঠটো লগাওঁতেনে অলপ ভালকৈ গাঁঠ লগাব কাৰণ এই গাঁঠটোৰ পৰাই আমাৰ চিলনিটো ৰৈ যায় ইয়াক দিওঁতেনে অলপ ডবল কৰি দিব যাতে সোনকালে ছিগি নাযায় এতিয়া এইটো হোৱাৰ পিছত এতিয়া আমি এইটো এনেকৈ চাওঁ এইটো কাৰণ এইফালেহে জইন হ'লে এইফালেতো জইন নহ'লে এইটো চাইডে এনেকৈ জইন লগাই দিম এনেকৈ জইন লগালে আপোনালোকে নিশ্চিন্ত থাকক ইমান সহজে কেতিয়াও অনিষ্ট হৈ নাযায় যদি মই কিবা বুজাই দিওঁতেনে আপোনালোকে যদি বুজি নাপায় তেতিয়া মোক আকৌ সুধিব কি হৈছে কি নাই হোৱা এইটো চাওক এইটো বনিছে এতিয়া ইয়াৰ লগতে থকা এইটো চিলাই দিব এনেকৈ চিলাই দিওঁতেনে ইয়াত লগতে থকা এইটো দেখিছেনে মই প্ৰথম যেনেকৈ বুজাইছিলোঁ ঠিক তেনেকৈ এই কৰচিন থকা কৰচিনটো যেনেকৈ আছে তেনেকৈ এফালে আছে এতিয়া কৰচিনটো এফালে আছে কৰচিনটো এইকণত কৰচিনটো লগাওঁতেনে আপোনালোকে ডাইৰেক্ট ডিজাইনটো বনি দিব এইকণত আকৌ এবাৰ গাঁঠ লগাই দিব প্ৰথম ষ্টাৰ্টিং গাঁঠ লগাই ইয়াত যাতে সূতাডাল এনেকৈ প্ৰথম ষ্টাৰ্টিং এনেকৈ গাঁঠ লগাই ল'ব তাৰপিছত এইটো চাওক এফালে আছে কাৰচিনটো এতিয়া আমি এনেকৈ এইটো চাইডে এনেকৈ কৰিলোঁ এতিয়া আকৌ এইটো চাইডে আছে কাৰচিনটো সেইকাৰণে আমি এইটো চুইটো এনেকৈ এতিয়া কোনফালে আছে এইফালে এতিয়া এইফালে চাওক এনেকৈ দিল দেখুৱালোঁ এনেকৈ কৰাৰ পিছত এতিয়া আকৌ প্ৰথম আমি যিকণত কৰি লৈছিলোঁ ষ্টাৰ্টিং কৰি লৈছিলোঁ সেইকণতে আকৌ এবাৰ এনেকৈ কৰি দিম এতিয়া আকৌ প্ৰথমে দেখুৱাৰ আগতে এনেকৈ টানি দিম চাওক এনেকৈ টানি দিলোঁ টানি দিয়াৰ লগে লগে নিজে নিজে ডিজাইনটো হৈ আহিব এতিয়া প্ৰথমে দেখুৱাৰ আগতে এইটো চাওক এইটো আমি এনেকৈ গাঁঠ লগাই লওঁ আকৌ এইফালে ওলটা কৰি আকৌ এফালে আমি এনেকৈ গাঁঠ লগাই লওঁ এতিয়া আমি এইকণত গাঁঠ লগাই হোৱাৰ পিছত এইকণত কাট কৰি দিম কাৰণ আমি এইকণলৈ টানোতেনে ইয়াক আমি প্ৰথম যেনেকৈ চাওক এইটো গাঁঠ লগাই হৈ গ'ল এতিয়া মই এইকণত কাটি দিম এইকণত কাৰণ মই এইকণত লগত এইকণলৈ ডাইৰেক্ট লৈ নাযাওঁ কিয়নো এইকণত এটা দীঘল ডিজাইন হ'ব এই ডিজাইনটোত অলপ অসুবিধা হয় এইখন ইয়াত থ'লেও কোনো কথা নাই কিন্তু তথাপিতো আপোনালোকৰ বুজাত অকণ অসুবিধা হ'ব সেইটো কাৰণে মই এইটো কাটি দিওঁ আকৌ আমি এনেকৈ চাওক গাঁঠ লগাই ল'লোঁ গাঁঠ লগাই এতিয়া এইটো আগৰ এই ডিজাইনটোলৈ এইটো ষ্টাৰ্টিং কৰিলোঁ চাওক এনেকৈ যিহেতু কাৰচিন এফালে আছে মই বাৰে বাৰে আপোনালোকক কৈছোঁ সদায় এইফালে আছে এইটো মুখে বেজিটো হ'ব লাগিব এইটো মুখে আছে তো এইটো হ'ব লাগিব আৰু এইটো মুখে হ'লে এনেকৈ উল্টাকৈ হ'ব লাগিব চাওক এনেকৈ ল'লোঁ এইকণ লওঁ তেনে মই এইকণত সদায় এনেকৈ গাঁঠি এটা দি ল'ব তাৰপিছত এতিয়া এইকণত এইফালে আছে সেইকাৰণে এইটো এনেকৈ ঘূৰালোঁ এইটো এনেকৈ আছে এনেকৈ ঘূৰালোঁ এইটো ভাবচোন এইটো এনেকৈ আছে সেইকাৰণে এইফালে বেজিটো মুখ কৰি এনেকৈ ঘূৰালোঁ আৰু এতিয়া আমি যিটো প্ৰথম ষ্টাৰ্টিং কৰিছিলোঁ সেইটোলৈ লৈ গ'লোঁ লৈ গৈ আমি এনেকৈ টানি দিলোঁ
এনেকৈ টানি দিয়াৰ পিছত এইটো চাওক এনেকৈ ইয়াত গাঁঠ লগাই ল'লোঁ প্ৰথম ষ্টাইলিং। আকৌ এবাৰ আমি হেভিকৈ গাঁঠ লগাই ল'ম। এনেকৈ হেভিকৈ গাঁঠ লগাই ল'ম, হেভি গাঁঠ লগাই ল'ম। আকৌ এতিয়া এবাৰ এনেকৈ কৰি চাওক, এনেকৈ কৰি এবাৰ এনেকৈ গাঁঠ লগাই দিম আৰু এবাৰ হেভি। অলপ লৰিলে অলপ ধোঁৱা ধোঁৱা হৈ যায় ভিডিঅ'টো, তাৰ কাৰণে মই দুখিত, বেয়া নাপাব আপোনালোকে। এইটো আকৌ মই গাঁঠ লগাই লৈছোঁ। এতিয়া এইফালে এইটো চাওক এনেকৈ গাঁঠ লগাই লৈছোঁ। এতিয়া এইফালে এনেকৈ চিলাইছোঁ। এয়া কমপ্লিট হৈ গ'ল। এতিয়া এনেকৈ কমপ্লিট হৈ যাব গোটেইবোৰ। এনেকৈ কমপ্লিট হৈ এতিয়া চাওক, এয়া যিকণ আমি 2 ইঞ্চকৈ ৰাখিছিলোঁ, এতিয়া এই 4টা হৈ গ'ল। চাওক এই 4টা হৈ গ'ল, দেখিছেনে? ভাল লাগিছেনে বাৰু আপোনালোকৰ দেখিবলৈ? মোৰ ভাল লাগিছে। এতিয়া আমি এইটো যিটো আমি 2 ইঞ্চ মানে এই 4টা ঘৰৰ মাজত আমি যিটো 2 ইঞ্চৰ গেপছ ৰাখিছিলোঁ, এই 2 ইঞ্চৰ গেপছটো এইকণত ডিজাইন বনাম। চাওক নিজে নিজে ডিজাইনটো বনি গৈছেনে? আপোনালোকে কিবা অনুমান কৰিব পাৰিছেনে? এই ডিজাইনটো মানে এইকণ যদিও আমি এইকণত একো ডিজাইন নকৰোঁ, আৰু এইটোৱে হ'ল আমাৰ মেইন বস্তু, ডিজাইনৰ মেইন বস্তু। এইটোত আমি কোনো ধৰণৰ ভুল কৰিব নালাগিব। এতিয়া চাওক প্ৰথমে আমি যেনেকৈ এই বক্সটো বনাইছিলোঁ ঠিক তেনেকৈ বনাব লাগিব, কিন্তু এইকণত এইটো ঘৰ বনোৱা হোৱাৰ পিছত ধাগাটো কাটি দিবই লাগিব। কোনোপধ্যে ইয়াত জইন এনেকৈ চলক, এনেকৈ জইন কৰি এইটো ধাগাটো এনেকৈ লাগি থাকিব নালাগিব। ইয়াত কাটিবলৈ ইয়াত এক্সট্ৰাকৈ নতুনকৈ এইকণত বনাব লাগিব এনেকৈ। আৰু মই প্ৰথমে যেনেকৈ কৈছিলোঁ আপোনালোকক যে আমি প্ৰথম ষ্টাৰ্টিংখন সদায় এটা গাঁঠ লগাই ল'ব লাগে। এনেকৈ চাওক, এনেকৈ সদায় গাঁঠ লগাই ল'ব লাগে। এতিয়া এইটো চাওক, এইটো এনেকৈ আছে নহয়। এতিয়া আমি এইটো এনেকৈ ঘূৰালোঁ। এতিয়া এইটো এনেকৈ আছে, এইটো আমি এনেকৈ ঘূৰালোঁ। এইটো এনেকৈ আছে, এতিয়া আমি এইটো এনেকৈ ঘূৰালোঁ। এতিয়া এইটো আকৌ প্ৰথম ষ্টাৰ্টিঙৰখনত আকৌ এবাৰ এনেকৈ, এইটো নহয় আমি প্ৰথমে এবাৰ গাঁঠ লগালোঁ, প্ৰথমে এবাৰ চিলাই গ'লোঁ, সেইটোত আমাৰ কোনো ধৰণৰ ডিজাইন নুঠে। এইটোতহে আমাৰ ডিজাইন উঠিব। এইটো লাষ্ট টাইমতো আমি প্ৰথম ষ্টাৰ্টিং য'ৰ পৰা কৰিছিলোঁ সেইটো আমি সেইকণৰপৰাই কৰিব লাগিব। চাওক মই আকৌ এবাৰ তেনেকৈ দিছোঁ, দি পেলাই এইটো চাওক এনেকৈ টানি দিম। হৈছেনে ডিজাইনটো? এতিয়া আমি প্ৰথম কৰাৰ আগতে এনেকৈ 2টা মই এনেকৈ লগাই এনেকৈ চিলাই কৰি দিলোঁ। এইটো
হোৱাৰ পিছত এইটো তেনেকৈ এনেকৈ কৰি তো এবাৰ এনেকৈ গাঁঠি লগাই ল'ব। এতিয়া আমি এনেকৈ ইয়াক পেক কৰি ল'ম। এতিয়া চাওক আপোনালোকে ডিজাইন এইটো এনেকৈ খোলাই দিব লাগিব। এতিয়া এইটো এইটো দেখিছেনে? এইটো 2 ইঞ্চৰ যিটো গেপছ আছিলে সেইটোৰ পৰা এই ডিজাইনটো উঠিছে। এই ডিজাইনটো উঠিছে। এনেকৈ গোটেই কুচন কভাৰটো এনেকৈ হ'ব। এই সৰু সৰু যিটো ঘৰ আছে সেইটো এই ফুলটো বনিব, এই ফুলটো, আৰু যিটো 2 ইঞ্চৰ গেপছ 2 ইঞ্চ গেপছ বনাইছিলোঁ সেইটোৰ পৰা এইটো বনিব। এতিয়া আমি এই ডিজাইন এনেকৈ আমি গোটেই ঘৰটোতে যিমানবোৰ কচিন আছে গোটেইবিলাকতে আমি বনাই ল'ম। বনাই লোৱাৰ পিছত আপোনালোকৰ কেনেকুৱা লাগিছে দেখি মোক জনাব। এয়া মোৰ কুচন অলপ হৈছেগৈ আৰু অলপ বাকী আছে, আৰু এই দুটা ঘৰ বাকী আছে। ভাল লাগিছেনে বাৰু ডিজাইনটো? অলপ বনাওঁতে দপ খাই যায় যে, ওপৰলৈ উঠাবলৈ লাগিব চিলাই হোৱাৰ পিছত অলপ ইটো সিটো, যিটো তললৈ দপ খাই গৈছে। টানি চিলোৱাৰ পিছত এনেকৈ হ'ব। এতিয়া মোৰ ইয়াত দুটা আছে, এই দুটাও কমপ্লিট কৰি লওঁ। তাৰপিছত মই আপোনালোকক বাকীখিনি দেখুৱাম। বাকী তেনেকুৱা একোৱেই নাই, অলপমান আছে, সেইখন দেখুৱাই দিম বাৰু। কমপ্লিট হৈ গ'ল এতিয়া। আৰু যদি কিবা আপোনালোকৰ বুজি পোৱা অসুবিধা হৈছে তেতিয়াহ'লে মোক সুধিব, মই জনাম আপোনালোকক। আৰু এইটো হ'ল মই এতিয়া বনোৱা নাছিলোঁ, একচুৱেলি মই 4-5 মাহৰ আগতে, লকডাউনৰ আগতেই মই কাটিং কৰি মই এইখিনিত ডাফটো বনাইছিলোঁ। সেইটো কাৰণে মই সম্পূৰ্ণ ডাফটো দেখুৱাব নোৱাৰিলোঁ। নেক্সট ভিডিঅ'ত মই যেতিয়া আকৌ মই বনাম, যেতিয়া মই নেক্সট ভিডিঅ'ত দেখুৱাম তেতিয়া মই কাগজতো ডাফটো দেখুৱামেই, আকৌ লগতে মই কাপোৰতো মই কেনেকৈ ডাফটো কৰিছোঁ এইখিনিত সম্পূৰ্ণ ডাফ কৰা এইখিনিখন মই দেখুৱাই পেলাই আপোনালোকক সম্পূৰ্ণ, এইবাৰতো মই কাপোৰখিনি নেদেখুৱালোঁ কাৰণ মই আগতে কৰি থৈছিলোঁ কাপোৰখিনি। কাগজতো মই আগতে কৰি লৈছিলোঁ, কাগজটো তথাপিতো আপোনালোকক বুজি পাবলৈ কাৰণে মই বুজাই দিলোঁ আকৌ এবাৰ বনাই কাপোৰত। বাকী এতিয়া আমি এইটো যে আছে এইটো আমি এনেকৈ চিলাম।
এইটো আমি এনেকৈ সাইডে সাইডে এইটো এই দুইটা মোৰ এনেকৈ জইন লগাই তেতিয়া আমাৰ ইয়াক চিলাবলৈ সুবিধা হ'ব। এইটো এনেকৈ পিছত যেতিয়া চিলাব তেতিয়া এৰাই দিব। মই চিলোৱাটো দেখুৱালোহেঁতেন, কিন্তু বৰ্তমান মোৰ তাত জিপ আৰু অলপ দেখুৱাবলৈ অসুবিধা হয় মোবাইলৰ, যিটো চিলাইটো অলপ দেখুৱাবলৈ অসুবিধা হয়, ষ্টেণ্ডডাল ষ্টিকডালো নাই, সেইটো কাৰণে মই বৰ্তমান চিলোৱাটো নেদেখুৱাওঁ। দেখুৱাম মই বেছি দিন নাই বাৰু, কেনেকৈ চিলাব লাগে সেইটোও মই দেখুৱাম। কুচন কভাৰটো এইটো এনেকৈ গোটেই ৰাউণ্ডটোতে এইটো এনেকৈ চিলাই ল'ব। এইখন দেখিছেনে? এই সাইডটো মই গোটেইবোৰ এনেকৈ বেজিয়ে চিলাই লৈছোঁ। আপোনালোকে যদি এইটো একেদিনে বনাই হোৱা দিনাখনে চিলাই কুচন কভাৰটো, তেতিয়াহ'লে আপুনি যিটো চিলোৱা কাপোৰত আমি যিটো পিন ব্যৱহাৰ কৰোঁ, সেই পিনটোও আপুনি এনেকৈ লগাই ল'ব পাৰে। মই এতিয়া বৰ্তমান ইয়াত নিচিলাওঁ, সেইটো কাৰণে চাৰি চাইডে এনেকৈ মই বেজিয়ে মই চিলাই লৈছোঁ। বাকী এইবোৰ মই চিলোৱা নাই, এইবোৰ চিলাম এতিয়া লাহে ধীৰে। আপোনালোকক বুজি পাওক, এইটো চিলনিটো আমি বাছ যেতিয়ালৈকে কুচন কভাৰ পিছৰ ছাইডটো নবনাওঁ, পিছফালে আমি যিটো বনাম জিপ লগাম সেইটো নবনাওঁ, তেতিয়ালৈকেহে লাগিব। এই চিলাইটো এৰাই দিব লাগিব, তেতিয়া চিলাবৰ কাৰণে অলপ সুবিধা হয়। সেইটো কাৰণে আমি এইটো এনেকৈ এই কোচটো এই উঠি আছে যে, এই উঠাটো আমি এনেকৈ কৰি দিব লাগে। বাছ এনেকৈ আঙুলিয়েদি এনেকৈ নিজে এনেকৈ। আৰু যদি বিচাৰে মেচিনতো আপুনি চিলাই ল'ব পাৰে, চিলাই থৈ দিব পাৰে। মেচিনতো কভাৰকেইটা এনেকৈ কৰি মেচিনতো আপুনি চিলাই ল'ব পাৰে, বেজিয়েদি অলপ অলপকৈ কৰি থকাতকৈ। মই এইখিনিখন মেচিনেই চিলাম, আপোনালোকক দেখুৱাবৰ কাৰণে মই এইখিনিখন হাতেৰে চিলাই দেখুৱাই দিছোঁ। মই মেচিনত এতিয়া দেখুৱাব নোৱাৰিম, ভিডিঅ'টো অলপ মোৰ অসুবিধা হয়, সেইটো কাৰণে মই আপোনালোকৰ হাতেৰে চিলাই দেখুৱাইছোঁ। এনেকৈ আপোনালোক গোটেইখিনি ছাইডটো চিলাই ল'ব, আৰু যেতিয়া পিছৰ বেক কভাৰটো বনাব সেইখিনি সময়ত চিলনিটো এৰাই দিলেই হ'ল। অলপমানটো চিলাইতে সোমাই যাব এয়া যিকোনো। আৰু বেক কভাৰটো মই বনাবলৈ শিকাম, কিন্তু এতিয়া নিশিকাম বৰ্তমান। লকডাউনৰ কাৰণে বস্তু অলপ অনা অসুবিধা হৈ আছে, যিখিনি মোৰ জমা আছে সেইখিনিৰ পৰা মই কাম চলাইছোঁ। আপোনালোকৰ ডিজাইনটো কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছেনে? যদি ভাল লাগিছে মোক জনাব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো ডিজাইন আমি যেতিয়া চিলাম, যেতিয়া আমি চিলাম তেতিয়া এইটো এনেকৈ হৈ যাব। চিলোৱাৰ লগে লগে অলপমান এনেকুৱা হৈ যাব, আৰু ডিজাইনটো ফুলি পৰিব আৰু এনেকৈ হৈ যাব। কিন্তু চিলাই হোৱাৰ পিছত আকৌ এনেকৈ হ'ব, তেতিয়া মানে কিবা এটা ফুলি পৰিব, বস্তুটো গোট খাই যাব, ডিজাইনটো ওলাই পৰিব। এনেকুৱা হ'ব। কেনেকুৱা লাগিছে আপোনালোকৰ? ভাল লাগিছেনে? যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লগতে ছাবস্ক্ৰাইব কৰিও দিব, আৰু ছাবস্ক্ৰাইব কৰাৰ পিছতে এটা বেল আইকন আহিব। বেল আইকনটো আপোনালোকে দবাই দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যন পায়, আৰু এনেকৈ সৰু সুৰা ভিডিঅ'বোৰ মই দিয়া ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে। আজিৰ কাৰণে ইমানখিনিয়ে মই সামৰণি মাৰিলোঁ। আকৌ নেক্সট এটা ভিডিঅ'লৈ লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।